হাই বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে? আজি কলপচলা আৰু ৰঙালাও বনাব লৈছোঁ। তেলতে কেইটামান পাঁচফোৰণ, পিঁয়াজ, কেঁচা জলকীয়া আৰু আদা নহৰু দি ধুনীয়াকৈ ভাজি ল'লোঁ। বুটো দি দিলোঁ কেইটামান লগতে। তাৰপিছতে কলপচলাখিনি দিলোঁ। পচলাখিনি দিয়াৰ পাছত ধুনীয়াকৈ লৰাই ঢাকন দি লেৰেলি যোৱাকৈ ভাজি ল'লোঁ। তাৰপৰা ৰঙালাওখিনি দি দিলোঁ। দেখিছে নহয় কি গৰম, জুইত বনাই আছোঁ কিন্তু আজি দেই। তাৰপৰা নিমখ হালধি দিলোঁ। মই ইয়াত অকল নিমখ হালধিহে দিছোঁ, একো মা মছলা ব্যৱহাৰ কৰা নাই। তাৰপৰা ঢাকন দি ধুনীয়াকৈ ভাজি ল'লোঁ। অলপমান পানী দি দিছোঁ সিজিবৰ বাবে। এয়া আজি মোৰ কলপচলা আৰু ৰঙালাও চব্জিকণ হৈ গ'ল। মোৰ ভিডিঅ'টো যদি চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। যদিও প্ৰথম চাই আছে কোনোবাই তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিবলৈ কিন্তু নাপাহৰিব দেই। আজিলৈ আহিছোঁ, বাই।